Hello everyone, আমফান দলংঘাট ফাৰ্ম ইলাটাখাৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ পুনৰ আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে পাঠা ছাগলী কিয় গোন্ধায়, ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ লগতে পাঠা ছাগলী ইংলিছত ব্ৰিডাৰ বুলি কয়। এই ব্ৰিডাৰ ছাগলীটো বা পাঠা ছাগলীটো কিমান গুৰুত্বপূৰ্ণ এখন ফাৰ্মৰ বাবে, সেইখিনি আমি জানিব লাগিব, তেতিয়াহে আমি ফাৰ্মখন উন্নতি কৰিব পাৰিম। এতিয়া আহিছোঁ যে পাঠা ছাগলী কিয় গোন্ধায়, তাৰ কেইটামান কাৰণ আছে গোন্ধাৰ। পাঠা ছাগলী গোন্ধাৰ এটা কাৰণ হ'ল পাঠা ছাগলী বেছি পৰিমাণে পানী পান কৰে। যদি বেছি পৰিমাণে পানী দিয়া নহয়, ছাগলীটোক নিয়মমতে পানী খোৱা নহয়, তেনেহ'লে ছাগলীটো কি হ'ব পাৰে, তাৰ গাৰ পৰা গোন্ধ উলিয়াব পাৰে। আৰু এটা হৈছে কাৰণ ছাগলীটো পাঠা ছাগলী বেছিভাগ কি কৰে, মাটি খন্দিয়াই মূৰেৰে। মূৰেৰে বা শিঙেৰে যেতিয়া মাটি খান্দে, তেতিয়া তাৰ লগত মাটি উঠে, আৰু যেতিয়া গাটো ঘামি যায় বা গা ধোৱা নহয়, তেতিয়া ইয়াৰ পৰা গোন্ধ সৃষ্টি হয়। আৰু এটা কাৰণ হ'ল যে ছাগলীটোক গা নোধোৱালে কি হ'ব, ছাগলীৰ পৰা অট'মেটিক গোন্ধ ওলাব, যিকোনো ছাগলী হ'ব পাৰে। পাঠা ছাগলীটো তাক নিয়মমতে গা ধুৱাব লাগিব। এইকেইটা যদি আপোনালোকে মেইনটেইন কৰে, পাঠা ছাগলী কেতিয়াও নুগোন্ধায়। আৰু আহিছোঁ পাঠা ছাগলীৰ কিমান সুবিধাজনক বা কিমান আমাৰ কাৰণে দৰকাৰী ফাৰ্মৰ কাৰণে। পাঠা ছাগলীটো হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ এটা ছাগলী, যিটো নহ'লে আমি ফাৰ্মখন কেতিয়াও উন্নতি কৰিব নোৱাৰোঁ। যদিও আমি পাঠা ছাগলী ৰাখোঁ ফাৰ্মখনত, কিন্তু আমি কেইটা ছাগলীৰ বাবদ কেইটা পাঠা ছাগলী ৰাখিব লাগে আমি নাজানো। আৰু পাঠা ছাগলীটোৰ দামটোও বেছি থাকে, খাচী ছাগলীৰ পিছি পাঠা ছাগলীটোৰ দাম থাকে। সেইকাৰণে আমি পাঠা ছাগলীটো ৰাখিবই লাগিব। খালি খাচী কৰিলে নহ'ব। খাচী ছাগলীৰ দাম আছে, কিন্তু ফাৰ্মখনত যেতিয়া পাঠা ছাগলী নাথাকিব, তেতিয়া আপোনাৰ ফাৰ্মৰ যিবিলাক মাইকী ছাগলী আছে, এইবিলাক গাভিনী নহ'ব, এইবিলাক প্ৰজনন ক্ষমতাটো কমি আহিব। কিয়নো পাঠা ছাগলী নাই, প্ৰজনন ক্ষমতা তাৰ কেনেকৈ আহিব। সেইকাৰণে পাঠা ছাগলীটো ৰাখিবই লাগিব। আৰু এটা টপিক হ'ল যে পাঠা ছাগলী আমি 10টা ছাগলীৰ বাবদ, যিসকলে আমি বিজনেছ ৱাইজ আমি ছাগলী ফাৰ্ম দিছোঁ, সেইসকলৰ কাৰণে 10টা ছাগলীৰ বাবদ এটা সতেজ সুস্থ পাঠা ছাগলী ৰাখিব লাগিব। আৰু যিসকলে ঘৰত 3-4টা 5টা 1-2টা ছাগলী আমি পুহি আছোঁ, সেইসকলতো এটাকৈ পাঠা ছাগলী ৰাখিবই লাগিব, নহ'লে বেলেগৰ তাত যাই পাঠা ছাগলী দেখাব লাগে, টকা দিব লাগে। এনেকুৱা বহুত ধৰণৰ অসুবিধা হয়। সেইকাৰণে পাঠা ছাগলী আমি ৰাখিব লাগে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাই দিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।